নমস্কাৰ বন্ধুসকল, সুপ্ৰভাত আৰু খোজৰ নতুন ভিডিঅ'ত মই দিব্যজিত। পুৱা 5টা বাজিছে আৰু মই ভিডিঅ' বনাবলৈ ওলালোঁ। মেইন কাৰণ কি জানে? এই খিৰিকীৰ সিফালে ঝুলনা এটা দেখিছেনে? তাত ৰাতিপুৱা 3:30টাৰ পৰা বহি আছোঁ আৰু আমাৰ মহাৰাণী তাত শুইছে। তাই বিচনাত নুশুৱে মানে ৰাতি কেইবাৰ এবাৰ 2টা বজাত শুৱালোঁ, নুশুৱে। আকৌ ইয়াত দিলোঁ, শুলে। আকৌ উঠাই লৈ গ'ল মাকে, আকৌ চেম কণ্ডিশ্যন। বাৰম্বাৰ ঘূৰি আছোঁ। বোলো বহিয়ে থাকোঁ, মাক শুইছে আৰামকৈ আৰু মই মহাৰাণীৰ লগত টনা আজোৱা কৰি আছোঁ, মানে ঝুলনা ঝুলাই আছোঁ। বৰ বেয়া নিচা লাগি গ'ল। মানে কি ক'ম আৰু, ভালেই লাগিছে, বেয়াই লাগিছে, ধৰিব পৰা নাই। চকু ফুলি গৈছে, দেখিছেনে? আৰু ক্ষমা কৰিব সকলোকে কাতি বিহুৰ বা কঙালী বিহুৰ অশেষ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। লগতে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে কঙালী বিহু কঙালী হৈ নাথাকক, ভোগালীলৈকে আমি যেন ভোগ কৰিব পাওঁ আৰু সকলোৰে খেতি পথাৰ শস্য খেতিয়কৰ সম্পূৰ্ণ তেওঁলোকৰ বিচৰা মতেই উৎপাদন হওক। কাৰণ পথাৰ আমাৰ, বজাৰ আমাৰ, আমি ল'বই লাগিব হাতে কামে, মুখেৰে নহয়। আৰু আজি পুৱাই ভিডিঅ'টো বনাই বৰ নিজকে আচৰিত লাগিছে। চকু মানে মুখ ধোৱাই নাই, বহি আছিলোঁ কাষতে চকীখনত বহি 3:30টাৰ পৰা ঝুলাই আছোঁ আৰু মই মোবাইল চাই আছোঁ। মোবাইলত মাত্ৰ জুবিন দা ভিডিঅ'বোৰ চাই এনেকুৱা লাগিছে ৰাজনৈতিক লাভালাভৰ ক্ষেত্ৰতেই ক'ৰবাত জুবিন দাক ব্যৱহাৰ কৰা হ'ল নেকি। 2026ৰ ইলেকশ্যন জিকিবলৈ নিৰ্বাচনৰ প্ৰচাৰৰ বাবে জুবিন দাক ব্যৱহাৰ কৰা হ'ল নেকি। প্ৰশ্ন উঠিছে মোৰ বাৰে বাৰে। প্ৰশ্ন মই মানে নিজকে কৰিছোঁ। মই কাকো দোষাৰোপ কৰা নাই, কাৰণ মোৰ ওচৰত প্ৰমাণ নাই। কিন্তু মই প্ৰশ্ন কৰিছোঁ যে কিজানি বা উঠিছে নেকি সেয়া। এই প্ৰশ্নটো এইটো লাগিছে, সেই মানে বিষয়বোৰৰ পৰা, কথাবোৰৰ। কাৰণ জুবিন দাই প্ৰত্যেকটো অন্যায়ৰ বিৰুদ্ধে মাত মাতিছিল, প্ৰত্যেকটো শোষণৰ বিৰুদ্ধে মাত মাতিছিল, হিটলাৰী শাসনৰ বিৰুদ্ধে মাত মাতিছিল। আৰু আমিও ভুগি আছোঁ, ভৱিষ্যতে ভুগি থাকিম নেকি এনেকুৱা হিটলাৰী শাসন। ক'ৰবাত যেন এনেকুৱা লাগিছে আমাৰ দুজন হেৰাই গ'ল আৰু সেই দুজনে যেন আমাক নিথৰুৱা কৰি, আমাক অকলশৰীয়া কৰি এক অদ্ভুত যুঁজত আমাক এৰি থৈ গ'ল। আমাৰ সেনাপতি নাইকিয়া হৈ গ'ল। কিন্তু আশীৰ্বাদ কৰিব জুবিন দা, পলিটিক্স নকৰিবলৈ কোৱা মানুহজনক পলিটিক্স কৰিবলৈ আমি দিব নিবিচাৰোঁ। আৰু সকলো জনতাক, সাধাৰণ জনতাক এটাই অনুৰোধ কৰিম, চৰকাৰে দিয়া প্ৰত্যেকটো বস্তু ল'বা, কাৰণ তোমাৰ অধিকাৰ, আৰু বিবেকেৰে ভোট দিবা, ইয়াত তোমাৰ অধিকাৰ। প্ৰত্যেকটো বস্তু তোমাৰ অধিকাৰ। আৰু হাতত টকা পইচা ক্ষমতা এইবোৰ নালাগে, শক্তি তোমাৰ আঙুলিৰ মূৰত। নেৰিবা এবাৰ। প্ৰত্যেক 5 বছৰত সলনি কৰিব লাগে। আৰু চৰকাৰ প্ৰত্যেক 5 বছৰত যেতিয়া সলনি কৰা যায়, মই ভাবোঁ প্ৰত্যেক 5 বছৰ মূৰে মূৰে তেওঁলোক চিন্তিত হ'ব, কোন আহিব, কোনে ভাল কাম কৰিব। কাৰণ এটাই চান্স, কোনোবাই ভাল কাম কৰিলেও তাক সলনি কৰক, তেতিয়া আনটোৱেও ভাল কাম কৰিব আপোনাৰ বাবে। অন্যায় কমিব চাব তেতিয়া। এজনকেই যেতিয়া আপুনি গাড়ীত বহাই থ'ব,
সি অন্যায় কৰাৰ চান্স বাৰে বাৰে পাব। ক'বলৈ বহু কথা আছে, বৰ্তমান আৰু নকওঁ, পিছলৈ কিজানিবা ভিডিঅ' বনাওঁ বা পুলিচৰে মাৰ খাওঁ নেকি ধৰিব নোৱাৰোঁ। আজিকালি কোৱাৰ বহুত ভয়, বাক স্বাধীনতা নাইকিয়া হৈ গৈছে। অৱশ্যে মোৰ ভিডিঅ'বোৰ যিহেতু ভাইৰেল নহয় বা মোৰ ভিউজ নাহে, তো মই বৰ বেছি ভিতৰলৈ নাযাম। তো যি কি নহওক, এতিয়া ইমানে বাই বাই। আৰু টোপনিটো পূৰা নহ'লেই সেয়া জোলনাত লাগি আছোঁ আৰু ময়ো লাগি থাকোঁ। এতিয়া ইমানেই, ধন্যবাদ।